হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি বহুত দিনৰ মূৰত আৰু আজি যিহেতু দিৱালী হয়, হেপ্পী দিৱালী সকলোলৈ শেহতীয়াকৈ হ'লোঁ। আৰু পিছদিনাহে যিহেতু ভিডিঅ'টো দিয়া হৈছে, সেইটো কাৰণে আমি গৈ আছোঁ বাইদেউহঁতৰ ঘৰলৈ। সৰুজনী বাইদেউৰ ঘৰ, এয়া ডাঙৰজনী ওচৰতে আছে, খোজকাঢ়ি আহি পাই গ'লোঁ। এতিয়া আমি গাড়ীত গৈ আছোঁ, এয়া পাই গ'লোহি। আৰু এয়া দেখিছেনে ফটকা চবেই লৈ লৈছে আৰু তলত গৈ আমি ফুটাম, চাই যাব ভিডিঅ'টো। এয়া এতিয়া আমি ফটকা ফুটাবলৈ ষ্টাৰ্ট হৈ গ'ল আৰু দেখিছেনে সকলোৱে বাচ্চাবিলাকে সকলোৱে লৈ লৈছে আৰু ফুলজাৰি। তাৰপাছত তাহাঁতিতো ডাঙৰ ডাঙৰ ফটকা যিহেতু ফুটাব নোৱাৰে, সিহঁতে ফুলজাৰি বা ডাঙৰ মানুহে ফুটাই দিলে সিহঁতে আৰু চাই থাকে, এইটোৱে আৰু এয়া কলগছ জ্বলাই আছে। তাকে আপোনালোকে কমেণ্ট কৰিব, যিহেতু দিৱালী পোহৰৰ উৎসৱ হয়, সেইটো কাৰণে সকলোৱে জীৱনটো লগতে সকলো ঘৰখন পোহৰাই তোলক, তাকে কামনা কৰিছোঁ। আৰু ইয়াত দেখিছেনে সকলোৱে ফুলজাৰি লৈ পেলাই, আৰু যিহেতু দিৱালী পোহৰৰ উৎসৱ, সেইটো কাৰণে আমি ফটকা যিহেতু কম পৰিমাণে ফুটাব লাগে। পলিউশ্যনটো হয়েই, এনেও আমাৰ কিমান পলিউশ্যন হৈ আছে, সেইটো কাৰণে তথাপিও পৰিৱেশটোতো একেবাৰে আমি শেষ কৰি দিব নোৱাৰোঁ, যিহেতু আমি ইয়াতেই থাকিব লাগিব গোটেই। সেইটো কাৰণে আৰু যিমান পাৰে কমকৈ ফুটাব লাগে। আমিও ফুটাইছোঁ, এইটো নহয় যে আমি বহুত কমকৈ ফুটাইছোঁ, তেনেকৈ কমকৈ ফুটাবলৈ চেষ্টা কৰিছোঁ। তথাপিও আৰু ফূৰ্তি কৰিবই লাগিব, কিন্তু দেৱালী বছৰেকত এবাৰেই আহে, সেইটো কাৰণে আপোনালোকেও ভালকৈ থাকিব আৰু ভালদৰে ফুটাব, যাতে একো নহয়। তথাপিও কিবা কিবি হাতত যিহেতু লাগি যায়, দিৱালী বুলিতো ফূৰ্তি সকলোৱে কৰিব, সেইকাৰণে সকলোলৈকে হেপ্পী দিৱালী পুনৰবাৰ। আৰু সকলোৱে যাতে জীৱনবোৰ ভাল হয়, সেয়াকে কামনা কৰিছোঁ। আবার করো কিং 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 কিং, অসম লাগছে। আজি যে সরাও মাথা চাথা পৰিব, মাথা পৰিব। ও বঢ়িয়া লাগছে। আমি গৈছে নেকি কি পাক খাই খাই আঙ্কেল লগাইছে, কোন আঙ্কুল? বিজয় আঙ্কুল, বিল্লা এয়া দেখিছেনে বাইদেউহঁতৰ কৰ্ণাৰটোত যিহেতু বহুত পাত বাহাৰ ফুল কিবা কিবি থৈ দিছে, নামবোৰ নাজানো। এয়া আমি এতিয়া খাবলৈ বহিছোঁ, সেইটো আপোনালোকক দেখুৱাই বুলি ভাবিলোঁ। ইমান ধুনীয়াকৈ কৰ্ণাৰটো সজাই থৈছে, বহুত ভাল লাগে ন ঘৰৰ ভিতৰত এনেকৈ ফুলবিলাক থ'লে। এয়া আমি খাবলৈ লৈছোঁ এতিয়া পোলাও আৰু চালাড, আৰু এয়া দিছে বেগন ফ্ৰাই, তাৰপাছত চিকেন, তাৰপাছত আকৌ কণী দম, তাৰপাছত আছে আৰু এইটো কি বুলি কয়, কলডিল আৰু কলফুল, তেনেকুৱা চব্জি। আৰু তাৰপাছত এয়া দেখিছেনে ডাঙৰ সকলোৱে বহিছে তাচপত্তি খেলোঁ বুলি। মই বিশেষকৈ নামটো নাজানো কি হয়, এনেই আৰু মই এনেকৈ দেখাও নাই ভালকৈ, যিহেতু কেনেকৈ কি খেলে তাকো নাজানো। তথাপিও আৰু যিহেতু চব চাইছোঁ আৰু কেনেকৈ বহুত ইনজয় হ'ল, কিন্তু বহুত হাঁহি ধেমালি হ'ল। এয়া কি মানে যোনে পায় যিমান দি হওক ভাল লাগে, 10 টকাকৈ হওক 20 টকাই হওক, কিবা এটা খেলি কেনে। যদি কোনোবা এনেই আৰু আজি দিৱালী বুলি, সেইটো কাৰণে ঘৰৰ সকলোৱে বহি কেনে খেলিছে। আমি আছোঁ এতিয়া ভিনদেউ বাইদেউৰ ঘৰত, আমাৰ যিহেতু
সৰু বাইদেউ ঘৰত, সেইটো কাৰণে আপোনালোকক পুনৰবাৰ কৈ দিছোঁ, মানে কাৰ ঘৰত আছে সুধিবও পাৰে আপোনালোকে, সেইটো কাৰণে। তো আপোনালোকে ভিডিঅ'টো চাই যাওক আৰু সকলোৱে এনজয় কৰক। আৰু বেটাই দেখিছেনে চাই আছে কেনেদৰে, আৰু সি চাই পেলাই শিকিছে, মানে বস্তুটো শিকি পেলাই সিও বাচ্ছা পাৰ্টিৰ লগত খেলিবলৈ গৈছে আৰু বহুত এনজয় কৰিছে সিও, যে গম পাইছে যে ডাঙৰ মানুহে কিবা এটা ইণ্টাৰেষ্টিং কিবা এটা খেলিছে, যিটো মানে ভাল লাগে, তাহাঁতেও খেলিব লৈছে। আৰু তাহাঁতি কৈছে উইনাৰ কোন হয় বা কোনে জিকিছে, তাকেই আৰু এয়া আমাৰ। তাৰপাছত ডাঙৰ মানুহবিলাকে, তাহাঁতি আৰু সৰু বাচ্ছাই যিহেতু ডাঙৰ মানুহক অনুকৰণ কৰে, তাহাঁতি কি খায় ডাঙৰ মানুহে তাকে খাব বিচাৰে, লাগিলে জ্বলা দিয়া হওক বা কিবা এনেকৈ, এইটো একো ডাঙৰ কথা নহয়। এনজয় কৰিছে, মানুহে ভালখিনি ল'ব লাগে, বেয়াখিনি মানুহে দলিয়াই দিব লাগে। যিহেতু যেতিয়া ল'ৰা ছোৱালীবোৰ ডাঙৰ হ'ব, নিজে নিজে বুজিব যে এইটো বেয়া এইটো ভাল, আৰু আমিও দেখুৱাই দিয়াটো ভাল যে এইটো বেয়া এইটো ভাল, এইটো কোনো ডাঙৰ কথা নহয়। আপোনালোকে নাভাবিব যে তেওঁলোকে তাচপাতি খেলি এইটো কি ভিডিঅ' দিছে, একো তেওঁলোকে কিনো ভিডিঅ' বনাইছে কিবা বেয়া তেনেকুৱা। তো সকলোৱে আৰু সকলোৱে ভালকৈ থাকিব। আৰু এয়া দেখিছে আমি দুখনমান ফটো লগাই দিছোঁ, আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰো ভাল হয়, সকলোৱে ভাল হয়। এয়া দুখনমান ফটো আপোনালোকে চাই যাওক, আমি কেনেকৈ কি কৰিলোঁ। আৰু ভাল লাগে ন ঘৰৰ মানুহবিলাক এনেকৈ কৰি কিবা কিবি ক'ৰবাত ফূৰ্তি কৰিলে। বাই বাই, আজিলৈ ভিডিঅ'টো